हेलो एवरीवन की खबर स्वागतम जनाइছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহুত দিন হৈ গ'ল যিহেতু ভিডিঅ' দিব পৰা নাছিলোঁ, সেয়েহে আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এইফালে যাবলৈ ওলাইছোঁ, ক'লৈ যাওঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো আমাৰ গাড়ী আহিলে, আমাৰ গৈ আছে আৰু লগত এইফালে ময়ো ক'ত গৈ আছোঁ জনাই যাম বাৰু, চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। গাড়ী আহিলে। अभी हम लोग मंदिर के लिए निकल रही हूँ, मम्मा मैं और मेरी भाई तीनों ही। और बहुत दिन हो गया है मैं वीडियो ही अपलोड नहीं किया था क्योंकि टाइम ही नहीं मिला था, इसलिए वीडियो नहीं दिया था। सो आज टाइम मिला है, इसलिए एक न्यू वीडियो आप लोग के लिए लेके आई हूँ। प्लीज़ पहले जैसे आप लोग प्यार दीजिएगा मेरी वीडियो में, और अगर टाइम मिले तो ऐसे ही आप लोग के लिए न्यू वीडियो लेके आऊँगी। और अभी जा रही हूँ मंदिर, थोड़ी देर के बाद ही पहुँच जाऊँगी मंदिर, थोड़ा टाइम लगेगा। और मैं पहले इस मंदिर की वीडियो बनाया था, आप लोग देख सकते हो। और फिर मंदिर में पहुँच जाऊँ, फिर आप लोग को दिखाऊँ इसकी व्यू। নুমলীগড়ৰ এই পৰিৱেশটো মোৰ খুবেই প্ৰিয়, একেবাৰে ঠাণ্ডা নিজান পৰিৱেশ আৰু গছ গছনি আৱৰি আছে, চাৰিওফালে বাগান। এতিয়া আমি আহি পালোহি নুমলীগড় বাবা থান, আৰু ইয়াৰ ভিডিঅ' মই আগতে বনাইছোঁ, যিসকলে নাই চোৱা চাব পাৰিবগৈ। আৰু এতিয়া আমি পালোহি, আৰু শৰাই ঘৰৰ পৰাই লৈ আহিছিলোঁ। আৰু এয়া মায়ে ফল মূল কেইটামান কিনি লৈছে, যিহেতু আমি ফল মূল অনা নাছিলোঁ, বাকীখিনি বস্তু আমি ঘৰৰ পৰাই যোগাৰ কৰি আনিছিলোঁ। এতিয়া কল আৰু আপেল চাপেল এনেকৈ লৈ ল'লে হৈ যাব। এই বান্দৰৰ উৎপাত দেখিছে নহয়, বান্দৰ কেনেকৈ ওলমি আছে। আৰু এতিয়া আমি ভিতৰলৈ যাম, আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈকে। এতিয়া আহি পালোহি আমি মন্দিৰৰ ভিতৰত, একেবাৰে ঠাণ্ডা হৈ আছে দেখিছেনে, একেবাৰে নিজান আৰু পৰিৱেশটো। ভক্তগণৰ সমাগমটো নিচেই কম, কাৰণ সোমবাৰে বেছি হয়, যিহেতু শাওণৰ মাহৰ একেবাৰে সোমবাৰৰ বাৰটোত মানে বহুত ভিৰ হৈ থাকে। আৰু আজি হৈছে বুধবাৰ, সেইকাৰণে ইমান ভক্তগণৰ সমাগমটো নাই, একেবাৰে ঠাণ্ডা হৈ আছে। আৰু আজি হৈছে মোৰ জন্মদিন, শাওণৰ মাহতে মোৰ জন্ম হৈছিলে। আজি শাওণৰ 13 তাৰিখ আৰু জুলাইৰ 30 তাৰিখ হয় আৰু মোৰ জন্মদিন। সেইবাবে মই আজি আহিলোঁ মন্দিৰলৈ শৰাই এভাগ আগবঢ়াওঁ বুলি আৰু চাকি এগছ জ্বলাওঁ বুলি। আৰু লগতে আপোনালোককো অকণমানকৈ দেখুৱাই গ'লোঁ আৰু ইয়াৰ ভাল লগা কিছুমান মুহূৰ্ত। सावन मतलब शिव जी की महीना है ये, हर साल ऐसे ही आती हूँ हम लोग। अब मतलब ऐसे तो आते रहते हूँ, लेकिन सावन महीना बहुत ख़ास है मेरे लिए, क्योंकि मेरी बर्थडे है और ये सावन के महीनों में ही मेरे बर्थडे आते हैं। और ये शिव जी की महीना है तो बहुत अच्छा लगता है। ऐसे ही मैं हर साल आती हूँ शिव जी के मंदिर। যিহেতু মাজে সময় মন্দিৰলৈ আহি থকাই হয়, কিন্তু শাওণৰ মাহটো বৰ বিশেষ হৈ পৰে, জন্মৰ মাহ। আৰু লগতে শাওণৰ মাহ বুলি ক'লে মহাদেৱৰ মাহ নহয় জানো। সকলো ভক্তগণ শাওণৰ মাহত এই মন্দিৰত একদম মানে সমাগম হৈ থাকে আৰু ভিৰ হৈ থাকে, খুব ভাল লাগে। কিন্তু আজি ইমান সমাগম নহয়, যিহেতু কৈছে সোমবাৰ নহয়, সোমবাৰে বেছি ভক্তগণৰ সমাগম হয়। আৰু এনেকৈ মন্দিৰলৈ আহি বন্তি এগছ জ্বলাই আৰু লগতে শৰাই এখন আগবঢ়াবলৈ পালে মনটো খুবেই ভাল লাগে। মই ভালকৈ আপোনালোকক দেখুৱাইছোঁ, চাৰিওফালে একেবাৰে ঠাণ্ডা হৈ আছে পৰিৱেশটো, যিহেতু একেবাৰে সমাগম কম হৈ আছে। আৰু ভাল লাগে এনেকৈ নিজান পৰিৱেশত, মোৰ খুব ভাল লাগে। চাকি গছ জ্বলাই এতিয়া তললৈ নামি আহিছোঁ, আৰু শৰাইখনো আগবঢ়ালোঁ। যিহেতু অলপ সময় আছে শৰাইখন দিবলৈ, সেয়েহে তললৈ নামি আহিলোঁ, কিবা ভাল লগা বস্তু পাওঁ নেকি। কিন্তু আহি থাকোঁতে দেখিলোঁ মৌৰা পাখি, খুব ভাল লাগে মৌৰা পাখি। আৰু যিহেতু পোৱা নাযায় তেনেকৈ মন্দিৰতহে পাওঁ আৰু বেছি, সেয়েহে মন্দিৰতে এয়া পালোঁ, সেয়া লৈ লওঁ বুলি ভাবিছোঁ। আৰু পালে মানে লৈ লওঁ আৰু মৌৰা পাখি, আৰু লগতে আপোনালোককো দেখুৱালোঁ। যিহেতু শৰাইখন দিওঁতে অলপ দেৰি হ'ব, এঘণ্টামান সময় লাগিব, সেয়েহে মায়ে মই অকণমান ওলাই আহিলোঁ অকণমান ফুৰোঁ বুলি। আৰু ইয়াত গৰম যদিও গৰম অনুভৱটো হোৱা নাই, চাৰিওফালে গছ গছনি আৱৰি আছে আৰু বতাহো বলি আছে, সেইবাবে ইমান গৰম উঠা নাই। আৰু এতিয়া আইচক্ৰীম এটা লৈ লৈছোঁ, আইচক্ৰীমকে খাওঁ বুলি, ভোক লাগিছে মানে, সোনকালে আহিছিলোঁ যে। আৰু ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ আৰু ইমানটা সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, ভাল লাগিল, লাইক এটা কৰি থৈ যাব। নতুন কোনোবাই যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।